সকলোকে নমস্কাৰ জনাই আজি ব্লগটো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল, আজি বহুদিনৰ পৰা আমাৰ সপোন আছিলে এখন বিচনা গাদী লোৱা, আৰু সেই সপোন আজি পূৰ হ'বলৈ গৈ আছে। লগতে এই কাপোৰবোৰ আপোনালোকে দেখিছে কেনেকৈ ৰুমৰ এটা বিশৃংখল পৰিৱেশ সৃষ্টি হৈ আছে আৰু কেনেকৈ ৰচা টানি পিনি থ'ব লগা হৈছে। কাপোৰ সজাবৰ বাবে এডাল আলনাও প্ৰয়োজন হৈ আছে। গতিকে আমি ক'ত কিমান দামত আমি ল'ম সেই বিষয়ে জানিবলৈ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক। ঠিক আছে, আমি এতিয়া ওলালোঁ। ঠিক আছে, আপোনালোকে চাই থাকক। এয়া হৈছে ইনষ্টাগ্ৰামৰ প্ৰভাৱ। বন্ধু বান্ধৱীসকল, আমাৰ কস্তুৰীয়ে ইনষ্টাগ্ৰামত গানৰ ৰিল চাই পিনি এনেকৈ নাচিবলৈ শিকিছে। গতিকে মই যিসকলে ইনষ্টাগ্ৰামত ৰিল বনায় সেইসকলক টানিও অনুৰোধ জনাইছোঁ যে প্ৰতিভা বিকাশ কৰিব পৰা কিছুমান ৰিল আপলোড কৰক, কিয়নো কিছুমানে নিজৰ ভিউৱাৰ্ছৰ কাৰণে বেয়া ভিডিঅ'বিলাক বনাই কণ শিশুসকলক বিপদে পৰিচালিত কৰিছে। গতিকে মই এটা টানি অনুৰোধ জনাইছোঁ যাতে প্ৰতিভা বিকাশ কৰিব পৰা কিছুমান ৰিল আপলোড কৰক আৰু আমাৰ নৱপ্ৰজন্মক সহায় কৰক যাতে প্ৰতিভা বিকাশ কেনেকৈ প্ৰতিভা বিকাশ কৰিব লাগে। আৰু এয়া আমি এতিয়া গৈ আছোঁ যে শ্বহীদ মুকুন্দ কাকতি হস্পিটেলৰ বেক চাইডে। গতিকে এইবিলাক দেখিছে কোৱাৰ্টাৰবিলাক, আৰু মাজে মাজে গৈ আছোঁ খোজকাঢ়ি পিনি গৈ আছোঁ। আৰু আমাৰ কস্তুৰীয়ে খোজকাঢ়িব পৰা নাই, কি হয় চাওঁ। যে আমি ই ৰিক্সা পালে ই ৰিক্সাতে যাম। আমি ভাবিছিলোঁ খোজকাঢ়ি যাম বুলিয়ে ভাবিছিলোঁ, কিন্তু এতিয়া আমাৰ কস্তুৰীয়ে খোজকাঢ়িব পৰা নাই। গতিকে আমি চাওঁ ক'ত কেনেকৈ ক'ৰ পৰা ই ৰিক্সা যদি পাওঁ আমি ই ৰিক্সাতে উঠি যাম। আৰু আপোনালোকে চাই থাকক। বৰ্তমান ফাইনেলি আমি ই ৰিক্সা এখন পাইছোঁ, আমি এইখনতে যাম আৰু আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। ঠিক আছে। বন্ধুসকল, আমি ৰিক্সাতে উঠি গৈ আছোঁ আৰু গৈ আছোঁ। এয়া আপোনালোকে দেখিছে বিজেপি কাৰ্যালয়টো পাৰ হৈছোঁ, নলবাৰী। গতিকে আৰু আমাৰ বেছি দূৰ নাই, আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বন্ধুসকল, ফাইনেলি আমি আহি পাই গ'লোঁ দোকানত। গতিকে আমি ভিতৰত কি আছে কি নাই আমি চাই লওঁ যে আমাৰ পচন্দ হয় না নহয়। আৰু আমি ভিতৰলৈ সোমাই গৈ আছোঁ। আৰু প্ৰথমে দেখিছোঁ ড্ৰেছিং আইনাবিলাক, শ্ব'কেছবিলাক, গডৰেজবিলাক। গতিকে আলনাও আছে। গতিকে আমাক চাই লওঁ আমি প্ৰথমে। আৰু মইতো চাব নাজানো, আমাৰ মানুহজনীয়ে ভালকৈ চাব জানে। ঠিক আছে। আৰু এতিয়া আমাৰ মানুহজনীয়ে চাব পচন্দ হৈছে নে নাই। এইখন চাই আছে গাড়ী, বিচনা গাড়ী এইখন চাই আছে। কালাৰটো পচন্দ হোৱা নাই বোলে। আৰু এখন বিচাৰিছে ক'ত পায়, যে আৰু এখন চাই লওঁ। কালাৰটো পচন্দ হোৱা নাই তাই ভাগৰ। গতিকে এখন আনিছে, পচন্দ হয় না নহয় চাই লওঁ। যদি নহয় তেতিয়া আমি গুদাম ঘৰত যাব লাগিব। গুদাম ঘৰত চাই ল'মগৈ কালাৰবিলাক। ঠিক আছে, আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব।
বন্ধু বান্ধৱীসকল এয়া আমি দুয়োটাই চাই আছোঁ কমে মানুহজনীয়ে মেইন গতিকে মানুহজনী পচন্দ হয় মোৰ পচন্দ হ'ব গতিকে আমি দুয়োটাই চাই আছোঁ পচন্দটো কালাৰ হৈছে কিন্তু কালাৰটো পচন্দ হোৱা নাই এতিয়া আমি কালাৰ কাৰণে আমি গোদাম ঘৰত যাব লাগিব ঠিক আছে আমাৰ পচন্দটো হৈছেই ধুনীয়া গাড়ীবিলাক ধুনীয়াই তো আমাৰ কালাৰটো পচন্দ হোৱা নাই ঠিক আছে মানুহজনীয়ে কৈছে কালাৰটো পচন্দ হোৱা নাই গতিকে আমি এয়া কালাৰটোৰ কাৰণে গোদাম ঘৰতেই আমি চামগৈ ঠিক আছে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু এইটো গডৰেজ টাইপৰ কাপোৰ থোৱা মানুহজনীয়ে চাই আছে এইটো খুবেই ভাল আছিলে মানে কাপোৰ থ'ব পাৰিব মানে আমাৰ আজি লোৱাটো নহয় আৰু কাৰণ আমাৰ মেইনখন হৈছে গাড়ী আমি গাড়ীখন লৈ ল'ব লাগিব এইটো পিছত লৈ যাম আৰু মালিকজনে ক'লে ৩৫০০ টকা বুলি ক'লে এইটো গতিকে ৩০০০ মানত দি দিব এতিয়া আমি কালাৰটো পচন্দ নোহোৱাৰ কাৰণে আমি গোদাম ঘৰলৈ গৈ আছোঁ এয়া আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক ঠিক আছে আমি গোদাম ঘৰত গৈ কেনেকুৱা ধৰণৰ কালাৰ পচন্দ হয় মানুহজনীয়ে জানিব ঠিক আছে মানুহজনীয়ে মেইন গতিকে মানুহজনীয়ে চাব তো কেনেকুৱা ধৰণৰ কালাৰ পচন্দ হ'ব গতিকে আপোনালোকেও চাই থাকা ঠিক আছে এয়া এতিয়া খুলিছে গোদাম ঘৰটোত গতিকে কেনেকুৱা ধৰণৰ কালাৰ আমি পাম তাতে ঠিক আছে আপোনালোকে চাই থাকক লগতে ঠিক আছে এয়া আমাৰ চাই আছে মানুহজনীয়ে বিভিন্ন ধৰণৰ কালাৰ উলিয়াই দিছে গতিকে চাই থাকিব দিছে এইখন যিখন ধৰি আছে ১৫,০০০ বোলে গতিকে এই ১৫,০০০টো আমাৰতো বাজেট নাই গতিকে আমি ৫,০০০ ভিতৰত আমি ল'ব লাগিব গতিকে আমি চাব লাগিব সেইকাৰণে আৰু এইকেইখন চাই আছে কমি ঠিক আছে এতিয়া আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক বন্ধুসকল ফাইনেলি আমি ইউনিট লৈ আহিলো আপোনালোকে চাই থাকিব কি বস্তু আনিলো আপোনালোকে চাই থাকিব ঠিক আছে স্কিপ নকৰাকৈ চাই থাকক একদম ধৰা ফাইনেলি বন্ধুসকল এইডাল আলনা লৈ ললো দেখাম কিমান লৈছে আপোনালোকক দেখাম ঠিক আছে আমি সজাই লওঁ ঠিক আছে বন্ধু ধৰা Wow, nice place, nice. ঠিক আছে আকৌ মানুহ গাড়ী ধৰ নহয় গাড়ীখন ফাইনেলি গাড়ী লৈ আহিলো বন্ধুসকল এইখন আমাৰ গাড়ী আপোনালোকে চাই লওক এইখন ঠিক আছে আমি ইয়াতে ৰাখি লৈছো তাৰপিছত বিচনাখন পাৰি ল'ব লাগিব ঠিক আছে বন্ধু ধৰ এইটো ধৰ ইয়াতে ধৰ বন্ধুসকল দেখিছে কাপোৰবোৰ কেনেকুৱা ধৰণে আছে সেইকাৰণে আলনা এডাল ল'বলগীয়া হ'ল আৰু ইয়াত চা এইখন কাঠ আছে আৰু পাখি এখন দি শুই আছে গতিকে খুবেই আমাৰ সপোন আছিলে এনেকুৱা এখন ল'ম বুলি ভাবি আছিলো আজি সেই সপোন পূৰ হৈছে ঠিক আছে বন্ধু ধৰা এতিয়া ইয়াৰ প্ৰয়োজনটো তলত হ'ব আমি পাতিখন তলত পাই পিনি খানা চানা খাম গতিকে চাই থাকিব আপোনালোকে বন্ধু ধৰা কাম
মুনু ধৰা ইমান ডাঙৰ মইতো তললৈ নামিলো আমি এতিয়া তললৈ লাহেকে নামিবা এতিয়া ধৰা ফাইনেলি হৈ গ'ল বন্ধুসকল গাড়ী বিচনা গাড়ী আমি দুখন লৈছো এখন লৈছো আপোনাৰ এটাও লৈছো মেট্ৰেছ কোম্পানী প্ৰথম ইউৰো কোম্পানী চাইছিলো ইউৰো কোম্পানী কিন্তু আমাৰ পচন্দ নহ'লে পিছত গৈ মেট্ৰেছ কোম্পানীয়ে ল'লো মেট্ৰেছ কোম্পানীটো মানে অলপ ডাঠ চাইজটো ডাঠ 5 ইঞ্চি আছে এইটো হাইটটো 5 ইঞ্চি আছে গতিকে এইটোৱে আমাৰ ভাল হ'ব এইখন চাব দুয়োটাই মিলাই পিনি এইখন চাব দুয়োটাই মিলাই পিনি 5,000 লৈছে এইখন আমি এতিয়া এই কাপোৰবিলাক দেখিছে নহয় এনেকৈ ৰচাৰে দি পিনি আমি হেৰি কৰিছিলোঁ ঠিক আছে আমি এতিয়া সজাই দিম এতিয়া এই আমাৰ ঘৰত আমি সজাই দিম শুনো কাম আমি সজাব লাগিব ঠিক আছে এইখন পাৰি হৈ গ'ল এতিয়া আমি ইয়াত জপিয়াব এতিয়ালৈ কাম এটা আমি এই চাৰ্টবিলাক ইয়াতে থৈ দিম এইটো খালী অংশ তললৈ গৈ কৰিম গুড আমি প্ৰথম নমাই লওঁ এইটো ধৰা এইটো আমাৰ মুনুৱে হেৰি কৰিব এতিয়া হেং কৰিব এতিয়া মুনু দুখি পাবা না এইটো দাঙিব নোৱাৰিবা ইমান ডাঙৰ ইমানকৈ দাঙিব নোৱাৰিবা আমি গোটেইখিনি নমাই দিলোঁ লওঁ বন্ধুসকল ফাইনেলি আমাৰ পত্নীয়ে সহায় কৰিছে অলপ আমাৰ কেনেকৈ কাপোৰ কানি সজাব লাগে কাৰণ মাইকী মানুহবিলাকে জানে কেনেকৈ সজাব লাগে আমিতো ইমান অভ্যাস নাই সৰুৰ পৰা ঠিক আছে এতিয়া আমাৰ পত্নীয়ে ধুনীয়া কাপোৰবিলাক সজাই আছে চাওক আৰু লগতে আৰু ঠিক আছে আমাৰ মানুহে ইয়াতে পাৰ্ক এখন সাজি দিছে এনেকৈ যেনেকৈ পাৰ্কত খেলা বস্তু বনাই দিছে ইয়াতে পাৰ্ক বনাই দিছে ঠিক আছে আৰু এইফালে আমাৰ পত্নী ধুনীয়া মনো আজি গাড়ী থবানে বিচনাখনৰ গাড়ী থবানে এবাৰ জপিয়াই দিয়াচোন বিচনাখনৰ ওপৰত উঠি পিনি জপিয়াই দিয়া ঠিক আছে আজি ধুনীয়াকে সোমাও দেই বেটা বন্ধু বান্ধৱীসকল হৈ গ'ল এয়া আমাৰ তাত সজাই পিনি হৈ গ'ল কাপোৰখিনি কিন্তু আমাৰ তাত সৰু হৈছে কিন্তু পইচাই ক'ব না ইনকম চাইড ব্যয় কৰিব লাগিব গতিকে ইমান ইনকম নাই আমি সৰু এডালকে লৈ এনেকৈ সজাইছোঁ আৰু বাকী আছে এইফালে চব এই আৰু কাপোৰ এইবিলাক আছে তো উপায়তো নাই আৰু বিচনাখন সজাই আছে ঠিক আছে ধুনীয়াকৈ বিচনাখন সজাইছে এতিয়া আৰু লগতে পিলো কভাৰ দি পিনি এতিয়া আমি অকণমান এই নতুন সপোনৰ গাড়ীখনতে আমি অকণমান মানে ৰেষ্ট কৰিম টোপনি মাৰিম ঠিক আছে আপোনালোকে চাই থাকিব এইখনকো লৈ যাওঁ আপোনালোকে চাই থাকিব এইফালে ৰাখি দিলোঁ যাতে সৌন্দৰ্যতা আহে আৰু আমাৰ পিলো কভাৰ এটা ৰাখিব এতিয়া আমাৰ মানুহে কৰিছে নেকি চব কাম মানুহে কৰিব বিচাৰে মানুহে চব কাম কৰিব বিচাৰে এতিয়া বন্ধু বান্ধৱীটো মই ৰুমৰ চাৰিওফালৰ দৃশ্যটো দেখাইছোঁ আগত কেনেকুৱা হৈছিলে ইমান বিশৃংখল হৈছে কাপোৰ থবলৈ এতিয়া ৰছীডাল এতিয়া খুলি দিম আমি গতিকে এতিয়া চব এতিয়া পৰিৱেশটো ধুনীয়াকৈ আমাৰ তালে কিমান সৌন্দৰ্যতা বঢ়াইছে ঠিক আছে এতিয়া ৰুমৰ চাৰিওফালে অকণমান ভৰাই দিছোঁ এতিয়াও বহুত কিবা কিবি কৰিব আছে ঠিক আছে বন্ধু বান্ধৱী এয়া সজাই হৈ গ'ল আমি এতিয়া শুম এতিয়া নতুন সপোনৰ গাড়ীখনত শুম ঠিক আছে মানুহ আমি শুম নে হৈ যাওঁ ঠিক আছে বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব আৰু এটা নতুন ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ জয় অসম ধন্যবাদ